আসলতে এবিএমচিৰ আন্দোলন তেখেতসকলে ভয় কৰে নেকি মোৰ প্ৰশ্ন হৈছে অলপ হলেও খেলি মেলি থাকে বা নামত স্পেলিঙত অলপ মিষ্টেক থাকে এই ক্ষেত্ৰত তেখেতসকলে বাছি বাছি মানুহখিনি নোটিছ প্ৰেৰণ কৰা আমি কিন্তু পূৰ্বতেও দেখি আহিছোঁ আৰু বৰ্তমানো দেখি আহিছোঁ কেন্দ্ৰীয় আৰু আমাৰ ৰাজ্য চৰকাৰখনে মই মতালিভাৱে কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘু মানুহ হোৱাৰ কাৰণে তেখেতসকলে উঠি পৰি লাগি পেলাই এই মানুহখিনিক নিৰ্মমভাৱে অন্যায়ভাৱে মানুহখিনিক হাৰাশাস্তি কৰি আছে বা স্বদেশী মানুহক বাংলাদেশে সজাই পেলাই যদি গ্ৰেপ্তাৰ কৰা হয় এই ক্ষেত্ৰত এবিএমচি হাত সাৱটি বহি নাথাকে চাওক আপোনালোকে আটাই জানে যে যোৱা কিছুদিনৰ পৰাই বিশেষভাৱে ধৰ্মীয় সংখ্যালঘু মানুহখিনিক ডি ভোটাৰৰ নামত বা বিভিন্ন বাংলাদেশীৰ নামত হাৰাশাস্তি কৰি কিছুমান মানুহক ৰাতিৰ অন্ধকাৰত বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ নেতৃত্বত তথা আমাৰ চিৰাং জিলা প্ৰশাসনে ৰাতিৰ অন্ধকাৰত মানুহখিনিক ধৰি লৈ ৰাতিৰ অন্ধকাৰত তেখেতসকলক লৈ যায় কোনখিনি ঠাইত ৰাখিছে আজিলৈকে আমি এইখিনি বস্তুৰ ওপৰত জ্ঞাত নহয় তাৰ নেক্সট দিনাখনেই ইতিমধ্যে আমাৰ কিছুমান মানুহে হয়তো জিলা প্ৰশাসনৰ লগত কথা পতাৰ পিছত তেখেতসকলে আমাক কৈছে যে এই বিষয়ে আমি কিন্তু অৱগত নহয় কোনে তুলি লৈ আহিছে কোনে অনা নাই এই বিষয়ে অৱগত নহয় এতিয়া কথাটো হ'ল যে যোৱা কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে প্ৰতিখন জিলা ভিত্তিত এবিএমচি আজি এই আমি গণতান্ত্ৰিক পদ্ধতিৰ মাজেৰে আমি হয়তো ইতিমধ্যে পাৰ্মিশ্যনৰ এপ্লাই কৰিছোঁ আৰু এই পাৰ্মিশ্যন কিন্তু আমাৰ কাৰণে হল্ড কৰি ৰাখিছে পাৰ্মিশ্যন আমাক দিয়া হোৱা নাই আচলতে এবিএমচিৰ আন্দোলন তেখেতসকলে ভয় কৰে নেকি মোৰ প্ৰশ্ন হৈছে আৰু কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক টাৰ্গেট কৰি বাছি কাৰণ এই বৰ্ডাৰ ব্ৰাঞ্চৰ কিছুমান কৰ্মকৰ্তাই বা FT কোৰ্টত যিসকল কৰ্মকৰ্তাই বাছি মানে কেৱল মাত্ৰ নাম আৰু উপাধি চাই পেলাই তেখেতসকলে মানুহখিনি নোটিছ প্ৰেৰণ কৰে আৰু নাম আৰু উপাধি চাই পেলাই নামত খেলি মেলি থাকে বয়সত মানুহৰ খেলি মেলি থাকে আপোনালোকে চাব একেবাৰে ৭১ পৰা আৰম্ভ কৰি আজিৰ দিন তাৰিখলৈকে আপোনালোকে প্ৰতিখন ভোটাৰ লিষ্টত যদি আপোনালোকে তাত নহয় বয়সত অলপ হলেও খেলি মেলি থাকে বা নামত স্পেলিঙত অলপ মিষ্টেক থাকে এই ক্ষেত্ৰত তেখেতসকলে বাছি মানুহখিনি নোটিছ প্ৰেৰণ কৰা আমি কিন্তু পূৰ্বতেও দেখি আহিছোঁ আৰু বৰ্তমানো দেখি আহিছোঁ কিন্তু কথা হৈছে সেই হেতিৰা 23 আৰু 24 তাৰিখত যিদিনাখন মানুহখিনিক তাত উঠোৱা হ'ল সেই মানুহখিনি ইতিমধ্যে কিছুমান গোচৰত তেওঁলোকে গোচৰ এদিন হৈ আছে তেখেতসকলে তাৰিখো মাৰে প্ৰতি সপ্তাহে তেখেতসকলে থানাত আহি তাৰিখো মাৰে কাৰণ তেখেতসকলে ইতিমধ্যে 2 বছৰ 3 বছৰ তেখেতসকলে মানে ডিটেনশ্যন কেম্প খাটি আহিছে কিন্তু বেল্টত জামিনদাৰৰ ক্ষেত্ৰত তেখেতসকলে ঘৰত বসবাস কৰি আছে আচানকভাৱে তেখেতসকলে তাৰিখ মাৰাৰ ক্ষেত্ৰতো মানে সেইদিনাখন ৰাতিৰ অন্ধকাৰত তেখেতসকলে লৈ আহি মানুহখিনি ক'ত ৰাখিছে আজিলৈকে সেইখিনি খা খবৰ নাই এই ক্ষেত্ৰত আমি জিলা প্ৰশাসনৰ অতৰহভাৱে চেষ্টা কৰিছোঁ মানুহখিনি ক'ত ৰাখিছে আপোনালোকে পাৰিলে গাৰ্জিয়ানখিনি আহিছে আপোনালোকে অলপ দেখা কৰক বা কিছু খোৱা খাদ্য বস্তু তেখেতসকলে দিব কিন্তু সেইখিনি বস্তু দিব পৰা নাই এইবাৰ যোৱাকালিৰ পৰা আমি যিখিনি চাই আছোঁ ডিটেনশ্যন কেম্পত থোৱাটো দূৰে কথা তেখেতসকলক গাড়ী লৈ পেলাই এই বাংলাদেশৰ সেইফালে মানে পাৰ কৰি মানুহখিনি দি আহি আছে কথাটো হৈছে যে আচলতে তেখেতসকলে যে প্ৰকৃত যদি বাংলাদেশী মানুহ হয় তেতিয়াতো আপোনালোকে অসম চৰকাৰ বা ভাৰত চৰকাৰখনে বাংলাদেশ চৰকাৰৰ লগত ত্ৰিপাক্ষিক বৈঠকৰ জৰিয়তে তেখেতসকলে মানুহখিনিক এইফালে ৰেফাৰ কৰিব লাগে আচলতে এইসকল মানুহ ক'ত যাব এইখিনি বস্তু অন্তত আজিৰ দিনত মই চাব পাৰিছোঁ কেন্দ্ৰীয় আৰু আমাৰ ৰাজ্য চৰকাৰখনে মই মতালিভাৱে কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘু মানুহ হোৱাৰ কাৰণে তেখেতসকলে উঠি পৰি লাগি পেলাই এই মানুহখিনিক নিৰ্মমভাৱে অন্যায়ভাৱে মানুহখিনিক হাৰাশাস্তি কৰি আছে প্ৰত্যেকজন মানুহে মই আজিৰ দিনত ডাঠকৈ ক'ব পাৰোঁ যিসকল মানুহ আজিৰ দিনত বাংলাদেশত পৰে সেইসকল মানুহ হয়তো কাগজ পাতিৰ নাম আৰু উপাধিত খেলি মেলি থাকিব পাৰে কিন্তু প্ৰত্যেকজন মানুহে কিন্তু স্বদেশী মানুহ এই স্বদেশী মানুহ বাংলাদেশে সজাই পেলাই কোনোবা কাক বা মনত সন্তুষ্ট কৰিব পেলাই চৰকাৰখনে এই সংক্ৰান্ত আৰম্ভ কৰিছে গতিকে মই জিলা প্ৰশাসনক তথা অসম চৰকাৰক আহ্বান জনাম যি হ'ল পৰৱৰ্তী সময়ত যদি আৰু কোনো ধৰণৰ মানুহক এই বাংলাদেশীৰ নামত বা স্বদেশী মানুহক বাংলাদেশে সজাই পেলাই যদি গ্ৰেপ্তাৰ কৰা হয় এই ক্ষেত্ৰত এবিএমচি হাত সাৱটি বহি নাথাকে আজি ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মানে প্ৰতিখন জিলা ভিত্তিত আমাৰ এই কাৰ্যসূচী আছিলে কিন্তু প্ৰশাসনে অসম চৰকাৰে এবিএমচিৰ প্ৰতি ভয় ভাবুকি খাই আমাক কিন্তু পাৰ্মিশ্যনৰ পৰা বঞ্চিত কৰিছে গতিকে আজি আপোনালোকে বেনাৰখন চালে গম পাব আমি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰগ্ৰামটো লৈছিলোঁ কিন্তু আমাক বাধা দিয়াত আমাক তাত প্ৰগ্ৰাম কৰিব দিয়া হোৱা নাই যোৱা ৰাতিৰ পৰাই পুলিচ আমাৰ পিছত লাগি আছে গতিকে আজি এই RMCৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰগ্ৰামটো কৰিবলগীয়া হৈছে মই অনাগত দিনত অসম চৰকাৰক আহ্বান জনাইছোঁ সকীয়াই দিছোঁ যে আগন্তুক যি হ'ল পৰৱৰ্তী সময়ত যদি কোনো এজন স্বদেশী মানুহক বাংলাদেশী নামত যদি হাৰাশাস্তি কৰা হয় ইয়াত কিন্তু এবিএমচি হাতে বহি নাথাকে পৰৱৰ্তী সময়ত যি হয় হ'ব দেখা যাব আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম